হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ সকলোৰে ভাল আৰু মোৰো ভাল। অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছোঁ এটা ৰেচিপিৰ সৈতে। আৰু এইফালে লৈছোঁ অকণমান কচমাছ লৈছোঁ, আৰু এয়া আছে পিঁয়াজ, এইফালে ধনিয়া কাটি থৈ দিছোঁ, আৰু এয়া নহৰু, আদা, আৰু এয়া জলকীয়া, আৰু কেইটামান গুটি জালুক লৈছোঁ, আৰু এইফালে আলু এটা কাটি লৈছোঁ। আৰু মই কচমাছৰ ৰেচিপিটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে সকলোৰে বনোৱা ডিজাইনটো বাৰু বেলেগ বেলেগ হয়, আৰু মই কেনেদৰে বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আৰু প্লিজ ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰাকৈ। এতিয়া ব'লক আমি আঞ্জাটো বনাই লওঁ। এইফালে মোৰ কেৰাহীখন গৰম হৈ গ'ল, আৰু মই ইয়াতে তেল দি দিছোঁ। তেল অকণমানেই দিছোঁ, কাৰণ যিহেতু কচমাছ হয়, কচমাছত বহুতো তেল থাকে, আপোনালোকে গমেই পায়। তো সেয়েহে অকণমান তেল দিছোঁ, আৰু তেলখিনি গৰম হৈছে নে চাইছোঁ, গৰম হৈছে। লগতে মই দি দিছোঁ পিঁয়াজ দিছোঁ। তাৰপিছত পিঁয়াজ দি পেলাই অকণমান টাইম লৰাই থাকিম, যেতিয়ালৈকে অকণমান পিঁয়াজটো অকণমান কালাৰটো নাহে অকণমান, তেতিয়ালৈকে অকণমান লৰাই থাকিম, অকণমান ৰঙা ৰঙা হোৱালৈকে মানে। এতিয়া মই লগতে দি দিছোঁ জলকীয়া আৰু আদা নহৰুখিনি দি দিছোঁ, আৰু এইখিনি ভালদৰে লৰাই থাকিম। অকণমান মানে নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে লৰাই থাকিম এনেকৈ। এতিয়া মানে মাছ দিবলৈ হৈ গ'ল, আৰু মই ইয়াৰ ওপৰতে এনেকৈ মাছখিনি দি দিছোঁ। আৰু এতিয়া ভালদৰে মাছখিনি এনেকৈ মানে কি পিঁয়াজখিনি তেনেকৈ মিক্স কৰি দিলোঁ। এতিয়া মই অকণমান টাইম লৰাই থাকিম। লৰাৰ পিছত মই মছলা পাতিটো দিয়াই নাই বাৰু, এতিয়া দিম আৰু চাই থাকিব। প্ৰথমতে মই দি লৈছোঁ মানে অকণমান নিমখ দি দিছোঁ অকণমান, তাৰপিছত মানে নিমখ অনুযায়ী দিছোঁ, আৰু যিমানখিনি লাগে সিমানটো অনুমানত দিছোঁ, আৰু নিমখ দিছোঁ। তাৰপিছত এইফালে হালধি দিছোঁ, কম হৈছিলে মানে অকণমান আকৌ এবাৰ দি দিছোঁ হা। তাৰপিছত এইফালে দিছোঁ মই ধনিয়া গুড়ি দিছোঁ অকণমান, মই বেছি মছলা দিয়া নাই বাৰু, আৰু স্লাইড অকণমান দিছোঁ মই। তাৰপিছত মই অকণমান গৰম মছলা দি দিম, অকণমান স্লাইড, বেছি নহয় কিন্তু। মই আচলতে পেকেটটো বটলত মানে টেমাত ভৰোৱাই নাই, সেয়েহে এনেকৈ দি দিছোঁ। আৰু টেমাত ভৰাব লাগিব, নতুনকৈ আনিছিলহে মানে, সেইটো কাৰণে এনেকৈ জলদি মানে দি দিলোঁ। আৰু মই এইখিনি ভালদৰে লৰাই দিম অকণমান। আৰু জলকীয়া গুড়ি কোনোবাই যদি খাই মানে বেয়া নাপায় তেতিয়াহ'লে দি দিব। আৰু অকণমান টাইম ৰাখি পেলাই মই এনেকৈ পানী দি দিছোঁ, পানী অকণমান দি দিছোঁ, আৰু এইখিনি শুকাবলৈ দিম। মোটামুটি 5 মিনিটমান এনেকৈ ৰাখি দিম। এইখিনি শুকোৱাৰ পিছত আকৌ অকণমান পানী দিম, তাৰপিছত আকৌ শুকাবলৈ দি দিম, আৰু তাৰপিছতহে আলু দিম। চাই থাকিব ভিডিঅ'টো। মোৰ আঞ্জা হৈ গ'ল, আৰু ইফতাৰত কি আছে আপোনালোকক সেইটো দেখাই আছোঁ এতিয়া। এফালে আছে পোলাও, আৰু এফালে আছে ক্ষীৰ। তাৰপিছত এইখিনি হ'ল ৰুটিৰ লগত খাবলৈ ভাজি। তাৰপিছত আঙুৰ, পকৰি, খেজুৰ, বুট। তাৰপিছত কণী অকণমান আছে তৰমুজ, তাৰপিছত অমিতা, আপেল, এইফালে ৰুটি।